स्वाहा तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ नमो धर्मं नमो अर्थं नमो सिंहासनं नमो नमः ॐ नमो भ्रष्टाचारं नमो मिथ्याचारं नमो दुराचारं नमो नमः मुखे मुखा गले खुरा राइजर खाओं स्वाहा ओम भ्रष्टाचारं ओम मिथ्याचारं ओम नक्षमाथु लुण्ठनम् নমস্কাৰ এতিয়া বাতৰি সৈতে ষ্টুডিঅ'ত মই শ্ৰুতি থালমৰিখাত ৰাস মহোৎসৱত নিমন্ত্ৰিত শিল্পী অখিল ভৈৰৱৰ গীতৰ হৰাই লাইভ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই লাইভ দেখুৱাব কেমেৰামেন চিন্ময় খবৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৰাজ আৰু প্ৰিয়া নামৰ এহাল প্ৰেমিক প্ৰেমিকাৰ ৰাজ আৰু প্ৰিয়াই গুৱাহাটীলৈ ফুৰিবলৈ গৈ থাকোঁতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো এই দুৰ্ঘটনাত মৃত্যু হয় ৰাজ আৰু প্ৰিয়া নামৰ এহাল প্ৰেমিক প্ৰেমিকাৰ গুৱাহাটীত ফুৰিবলৈ গৈ থাকোঁতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো আৰু এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা पार्टी शुरू हुई है। বিৰাট ছাৰ, আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া খেলখন নহ'ল, আপুনি কি ক'ব বিচাৰে? বৰষুণৰ বাবে খেলখন হ'ব নোৱাৰিলে,
ইয়াৰ বিষয়ে আপুনি কি ক'ব? ভালকৈ আহিছিলোঁ খেলিম বুলিতো ভাবিছিলোঁৱে, কিন্তু খেলা নহ'ল। বহিৰাণ দিব বুলি ভবা নাছিলোঁ। আঙুলিতো দুখ পোৱা আছিল, কিন্তু কি কৰিম আৰু খেলিবাতো নল্লোৱে। অনুষ্কাই কৈছিল ভালকৈ খেলবি, কিন্তু নৰা দে আৰু এনেকৈ খেলিব পাৰিবি নেকি, কেনেকৈ খেলবি এনেকৈ বহিৰাণত আগতেও খেলিছিলোঁ, কিন্তু এনাহান দেখা নাছিলোঁ দেই। ইস্ত্ৰি লৈ আহিছি, হেয়াৰ ড্ৰায়াৰ লৈ আহিছি বোলে কিবা। কিন্তু বিয়াত ত্ৰিপাল আনিব লাগে না, কাৰোবাৰ বোলে কোনোবা হৰেণৰ বোলে বিয়াত ত্ৰিপাল লৈ আহিছি। ছাৰ মোৰ এটা কুৱেশ্যন আছিলে, ত্ৰিপালখন আপুনি হৰেণৰ বুলি কেনেকৈ জানিলে ছাৰ? আমাক কওক বিৰাট ছাৰ, আমাৰ অডিয়েঞ্চে আপোনাক জানিব বিচাৰিছে সকলোখিনি কথা। মই গৈছিলোঁ মুতপা যাওঁতে পিছত দেখি নাটা পাৰি আছে কোনোবাই, হৰেণৰ ত্ৰিপাল আনছি বোলে। মই নাজনো দেচোন, এলা কথাহে মই শুনছোঁহে। কিন্তু এলাখান কৰিব নালাগিছিল, তাৰো বিয়া আছে, 8 মংলা পাতিছি আজি, কিয়া কৰে এগিলাখানে। ছাৰ মই তামোল পাণ নিউজ চেনেলৰ পৰা থ্ৰুৱে ঘূৰিব বিচাৰিছোঁ। এনেকৈ কণ্ডিশ্যন হ'লে আপুনি আৰু আহিবনে আছামত খেলিবলৈ? নেখেলাৰ কথাই নাই, মইতো খেলিবই লাগিব। আৰু এনেকৈ খেলিহে আৰু পিছত খেলিব পাৰিম। আহিম, চিন্তাই নকৰিবি, মইতো আহিয়ে থাকিম, খেলিবতো লাগিবই। আৰু অসমখন ভাল লাগে মোৰ, আপিগিলা থৌগা। আৰু আহিম, তই চিন্তা কৰিব নালাগে, মোৰ খেল চাব পাবিয়ে দেখোন। বাকীতে আৰু একো নাই ক'বাক গ'লে মোৰ এইবাৰ আৰু Thank you.
মই এটা গান গাম চবে শুনবি কেলা ছি ইমানকৈ গন্ধ অলছি তই আজি গা ধুৱতে চাবোন চেম্পু কিয় তই লগো নাই চাধা ইয়াক চুপ থাকেলা খাবি নেকি তই মোৰ মান ৰাস্তাৰ মাজত
খাচী দুটামান খাবা নাপা আলহী আৰু খাই বোলে গাজৰৰ হালোৱা কিন্তু কথা নাই যোৱাকালি গৰুটো ধুন দিছি অলপ গাখীৰ আছিল অলপ লৰাই দিছো ৰ হালবা হৈ গেল আধা ঘণ্টাতে মস্ত সোৱাদ হৈছে এই বান্দাৰ এইটো তিৰি বুলি ভাবছা নেকি মোৰ তিৰি এইটো হৈছে বজাৰত নতুনকে অহা দেখছি ইয়াতে আঞ্জা সোনকালে হয় ভাতো সোনকালে হয় আপোনালোকে আনিব পাৰে এতিয়া আনিব পাৰে কি কয় ভালকে সঁচাকৈ কথা নকয় বাপে নিয়ানবৈ বাপে ঘৰ এশ বাপে চুৱে তই জানি লবি খুলি লবি মাৰিবি কেনি তই ঘৰ চালি জানি নিজৰ বুলি মোকে তই ঘৰ আমাৰ ডেকা বন্ধুসকলে নাচিব লাগিব তেতিয়া মই গাম নাচিব নাই এটা ডাঙৰকে চিঞৰ হলে ভাল লাগে আৰু মজা গাইছো এইটো আচলতে বিহু ফুৰিয়া গীত কিন্তু বিহু থাকিলে অসমীয়া জাতি থাকিব হয় না এটা আমাৰ বিহুৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে সকলোৱে একেলগে ৰাইজে ডাঙৰকে থেংক ইউ
तो पार्टी शुरू हुई है मगा मजा गाधा मगा मजा सेंटर फ्रूट कैसी जीभ लड़ाई अरे मिली झूली रे मीना मीना जीना के जीना ओरा मोबाइल बिना One, two, three, four. এতিয়া ভাল লাগিছে এতিয়া গৰম হৈছে এটা বছৰ ৰখিব লাগিব সকলোৱে এনজয় কৰক ভাল লাগিব মেলা ফিৰ ফিৰ মে হায় গাবৰে মোৰ লগত একেলগে এইফালে অলপমান কিবা এটা গণ্ডগোল হৈ আছে কোনোবা আছে নেকি চিনাকি মানুহ এগৰা ৰাইজে ডাইৰেক্ট নধৰিব দেই ধেমালি কৰিছোঁ সেলফি লে 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 গাব লাগিব সেলফি লে 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 এই দাদাজনে বঢ়িয়া গাইছে আপুনি আগত আহক আহক না 1 2 3 4 সেলফি লে সেলফি Well, time to
মোৰ এটা বেয়া অভ্যাস নে ভাল অভ্যাস নাজানো মই মঞ্চখনত বেছি সময় থাকিব নোৱাৰোঁ এইটো আপোনালোকে ৰাইজে দায় দুখ নধৰিব একেবাৰে নিজৰ মানুহ যেন লাগে সেইকাৰণে ওচৰলৈ গুচি আহক একেবাৰে ওচৰৰ পৰা হাত চাপৰি আশীৰ্বাদ দিলে ভাল পাম সকলো ৰাইজে একেলগে ভিৰ মে হয় ধিক্কা চিকাৰে সেলফি সেলফি থোড়া থোড়া সেলফি সেলফি থোড়া থোড়া কেশৰৰ ভাষাৰে কোৱা তুমি মোৰ সুৰে ৰে তুমি কোৱা কেশাৰী আমি বুঝে কেশাৰী তুমি কোৱা কেশাৰী কিমান মন কিয় লাগে ইমান মন কিয় লাগে নমস্কাৰ এতিয়া বাতৰ সৈতে ষ্টুডিঅ'ত মই কলি প্ৰথমটো খবৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৰাজ আৰু প্ৰিয়া নামৰ এহাল প্ৰেমিক প্ৰেমিকাৰ তুমি কেনেকৈ গম পালা প্ৰিয়া মই জানো তুমি যে ইয়াত আহিবা কেনেকৈ গম পালা প্ৰিয়া মই জানো তুমি যে ইয়াত আহিবা গ'ল ৰাজ আৰু প্ৰিয়া নামৰ এহাল প্ৰেমিক প্ৰেমিকাৰ ৰাজ আৰু প্ৰিয়াই গুৱাহাটীলৈ ফুৰিবলৈ গৈ থাকোঁতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো প্ৰিয়াই গুৱাহাটীলৈ ফুৰিবলৈ গৈ থাকোঁতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো তুমি কি কৰিবা মই এইটো কেতিয়া হ'ব নিদিওঁ প্ৰিয়া যদি আমাৰ এই দুৰ্ঘটনাত মৃত্যু হয় ৰাজ আৰু প্ৰিয়া নামৰ এহাল প্ৰেমিক প্ৰেমিকাৰ গুৱাহাটীত ফুৰিবলৈ গৈ থাকোঁতে সংঘটিত হয় এই পথ দুৰ্ঘটনা তই চালা মদৰ নিচাত আবুল ডাবুল বলো কি আছ ন Bring the action. আপুনি গ'লে দেখিব দাদা প্ৰেম লীলা ঠিক আছে দাদা
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হয় ৰাজৰ প্ৰিয়া নামৰ এহাল প্ৰেমিক প্ৰেমিকা। আপোনালোকক পথ দুৰ্ঘটনা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটীৰ CCTV কেমেৰাত বন্দী হয় এই পথ দুৰ্ঘটনা আৰু অৱশেষত প্ৰাণ হেৰুৱাব লগা হয়। किसे का वो दिल मेरा सोना सोना लगड़ा, सोना सोना लगड़ा। कोई तो बताए ना, कोई समझाए ना, है क्या दिल में छुपा। বুতৰি বুতৰি ভগা সপোন ভাগৰ ভাগৰ যেন লাগে কুঁৱলী কুঁৱলী মনৰ জোন পোহৰ পোহৰ যেন লাগে কি যে আমি থামি থা জোনাক स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ नमो धर्मं नमो अर्थं नमो सिंहासनं नमो नमः ॐ नमो भ्रष्टाचारं नमो मिथ्याचारं नमो दुराचारं नमो नमः मुखे मुखा गले